এভৰিৱান পুনৰবাৰ স্বাগতম জনাইছো ডলি ইছা ব্লগ চেনেলটিলৈ আৰু আজি আমাৰ ঘৰত আহিছে আমাৰ সখী আমাৰ মানে এহেতৰ সখী বিয়াত বন্ধা সখী আৰু সখীৰ লগত তেহেতৰ ওয়াইফো আহিছে আৰু মানে কি সখীয়ে বিৰাট ধুনীয়া ধুনীয়া ৰেচিপি বনায় তো আজি সখীয়ে বনাব এটা চিকেনৰ ৰেচিপি আৰু তেওঁ বৰ্তমান পাকঘৰত যোগাৰ পাতি চলাই আছে চিকেন বনাবৰ কাৰণে আৰু মই ভাবিলো ভিডিও এটা বনাও আৰু আপোনালোকৰ লগত শেয়াৰ কৰি দিও আৰু ইমান ধুনীয়া বনায় মানে তেওঁ অকল চিকেন বুলিয়ে নহয় বহুত কিবা কিবি বনাব জানে তো মই ভাবিলো আজি চিকেনৰ ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰি দিও আৰু সবে নিজৰ নিজৰ কামত ব্যস্ত কোনোবাই কথা পাতি আছে কোনোবাই চাহ খাই আছে কোনোবাই কিবা কৰি আছে মই ভাবিলো মই ভিডিও এটা বনাই লওঁ আৰু তেনেহলে বলক যাও আমি সখীৰ ওচৰলৈ তেওঁ কি কৰি আছে পাকঘৰত চাই আহো এনেকা লৈ এই চিকেন বনাম নতুন কিবা এটা সখীহঁতৰ ঘৰত খাবলৈতো কোনো নাপায় ইউটিউবত চালে এটলিষ্ট দেখিবলৈ পাব আমি টেষ্ট কৰি কম কেনেকুৱা হৈছে ভালকে দেখাম বাৰু ভিডিওটো শেষলৈকে চালে গম পাব টেষ্টিটো কেনেকুৱা হয় প্ৰথমতে চিকেনখিনি ধুই পেলাই তাত মিঠাতেল আদা নহৰু পেষ্ট আৰু এয়া হৈছে গুড়ি কৰি লোৱা গৰম মছলা মানে ইয়াত গোটা জিৰা লং ইলাইচি ডালচেনি এই আটাইখিনি কেৰাহীত ভাজি গুড়ি কৰি লৈছে তাৰপিছত ইয়াত দিছে অকণমান হালধি গুড়ি আৰু তাৰপিছত দিছে ইয়াত ৰেড চিলি এই গোটেইখিনি ভালদৰে মিক্স কৰি লৈ তাৰপিছত ইয়াত দিব অকণমান ক্ৰীম আমি মানে দৈ নাপালোঁ সেইকাৰণে ক্ৰীমকে দিছে আপোনালোকৰ যদি দৈ থাকে দৈ দিব আৰু যদিহে দৈ বা ক্ৰীম দুইটাই নাথাকে তেনেহ'লে অকণমান গাখীৰ দিব পাৰে আৰু এইখিনি ভালদৰে সানি লৈ এনেদৰে থৈ দিব 1 ঘণ্টামানৰ কাৰণে 1 ঘণ্টা নহ'লেও 20 মিনিট বা আধা ঘণ্টা সময় এনেদৰে ৰাখি দিব তাৰপিছত এটা কেৰাহীত তেল গৰম কৰি তাত দিব ইয়া বিলাহী আৰু পিয়াজৰ পেষ্ট বিলাহী আৰু পিয়াজটো মিক্সিত এনেদৰে মাৰি লৈ সৰিয়হ তেলত ভাজি ল'ব মানে ইয়াত একো নাই অকল বিলাহী আৰু পিয়াজৰ পেষ্ট আছে এইখিনি ভালদৰে লৰাই এনেদৰে ভাজি ল'ব যেতিয়ালৈকে তাৰ কালাৰটো আহি নাযায় এয়া ইয়াৰ পৰা কালাৰটো আহি গৈছে মানে জেলিৰ নিচিনা হৈ গৈছে এতিয়া এইখিনি নমাই থৈ দিব আৰু এয়া হৈ গৈছে জেলি ৰেডি আৰু তাৰ পিছত লাগিব এয়া কুটি লোৱা পিয়াজ তাৰ পিছত অকণমান ডাঙৰ সাইজত কাটি লোৱা পিয়াজ তাৰ পিছত লাগিব কেপচিকাম আৰু তাৰপিছত এয়া বিলাহী আৰু পিয়াজৰ পেষ্টখিনি মানে জেলিখিনি আৰু এয়া হৈছে চিকেনখিনি এতিয়া গোটেইখিনি বস্তু ৰেডি হৈ গৈছে চিকেন বনাবলৈ এতিয়া কেৰাহী গৰম হ'বলৈ দি তাত অকণমান মিঠাতেল বেছি দিব নালাগে আৰু বেছি কমো দিব নালাগে তেলখিনি গৰম হ'লে তাত দিব অকণমান চেনি আৰু চেনিখিনি ভালদৰে লৰাই মানে গলি নোযোৱালৈকে অকণমান লৰাই ভালদৰে মিক্স কৰি ল'ব তাৰপিছত তাত দিব কুটি থোৱা পিয়াজখিনি আৰু তাৰপিছত তাত দিব আমি যে গুড়ি কৰি থৈছিলোঁ মছলাখিনি মানে গৰম মছলাখিনি গোটা জিৰা লং ইলাইচি ডালচেনি এই গুড়িখিনি তাৰ পৰা 1 চামুচ আৰু আদা নহৰু পেষ্ট 1 চামুচ তাৰপিছত তাত দিব অকণমান ৰেড চিলি শুকান জলকীয়া দুটামান আৰু হালধি গুড়ি এইখিনি ভালদৰে মিক্স কৰি মানে পিয়াজৰ কালাৰটো ব্ৰাউন হোৱালৈকে ভাজি লৈ তাৰপিছত তাত দিব চিকেনখিনি
এয়া চিকেনখিনি দি পেলাই তাক ভালদৰে লৰাই মিক্স কৰি মানে তেলখিনি যাতে গোটেই চিকেনত লাগি যায় ভালদৰে লৰাই অকণমান নিমখ দি নিমখটো সোৱাদ অনুসৰি দিব পাৰে তাৰপিছত তাত ঢাকনি মাৰি থৈ দিব 20 মিনিটমান সময়ৰ কাৰণে একদম ল' ফ্লেমত এনেদৰে ৰাখি দিব তাৰপিছত মাজে মাজে লৰাই থাকিব যাতে চিকেনখিনি লাগি নাযায় আৰু যেতিয়া চিকেনখিনি অকণমান আধা সিজা হ'ব তেতিয়া তাত দিব আমি যে কৰি থৈছিলোঁ বিলাহী আৰু পিঁয়াজৰ পেষ্টখিনি মানে জেলিখিনি তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি এনেদৰে লৰাই থাকি তাত এবাৰ ঢাকনি দিব নালাগে এনেকৈ ৰাখি দিব 10-15 মিনিটমান সময়ৰ কাৰণে মানে যেতিয়ালৈকে মাংসখিনি সিজি নাযায় তেতিয়ালৈকে ৰাখি দিব আৰু তাৰপিছত তাত দিব অলপমান কেপচিকাম আৰু তাৰপিছত তাত দিব কুটি থোৱা পিঁয়াজখিনি আৰু এইখিনি এনেদৰে ভালদৰে মিক্স কৰি লৈ ঢাকনি মাৰি থৈ দিব 10-15 মিনিটমান সময়ৰ কাৰণে আৰু যেতিয়া পিঁয়াজ আৰু কেপচিকামখিনি আধা সিজা হ'ব মানে কেঁচা কেঁচা ভাৱ এটা থাকে আৰু তেতিয়া তাক নমাই থৈ দিব আৰু এয়া হৈ গ'ল আমাৰ চিকেন ৰেডি আৰু এতিয়া আমি খাম গৰমে গৰমে ভাতৰ লগত আৰু খাই জনাম আপোনালোকক কেনেকুৱা লাগিছে খাই আমি বৰ্তমান চিকেন খাই আহিলোঁ চিকেন মানে ভাতেই খালোঁ আমি ৰাতিৰ ভাত পানী খাই ভাবিলোঁ আপোনালোকক কওঁ কেনেকুৱা লাগিছে চিকেনটো খাই বহুত টেষ্টি আৰু একদম মানে কি কওঁ বিৰাট ধুনীয়া লাগিছে একদম ৰেষ্টুৰেণ্ট টাইপ আমি মানে বিচাৰিয়ে পোৱা নাছিলোঁ কি কওঁ চিকেনৰ নামটো কাৰণ এইটো সখীয়ে একদম নিজৰ ষ্টাইলত বনাইছে চিকেনটো কোনো ধৰণৰ মানে কি আৰু ক'তো চাই মেলি বা হেৰি কৰি নহয় নিজৰ ইচ্ছামতে বনাইছে বেছি মছলাযুক্ত আৰু বেছি মছলাও নাই মানে একদম কম খৰচত ঘৰুৱা ষ্টাইলত বনাইছে আৰু আমি মানে বিচাৰিয়ে পোৱা নাই তাৰ নামটো কি দিম মানে সেইকাৰণে চবে খাইছে আৰু এটাই ওলাইছে মুখৰ পৰা ৰেষ্টুৰেণ্টৰ নিচিনা লাগিছে খাই একদম ধাবা ষ্টাইল সেইকাৰণে আমি তাৰ নাম কি দিম এতিয়া ধাবা ষ্টাইল চিকেন দিম নে ৰেষ্টুৰেণ্ট টাইপ চিকেন দিম সেইটো আপোনালোকে নিজেই দি ল'ব খাই উঠি মানে বনাই খাব তাৰপিছত আমাৰ নামটো নিজে নিজে দি ল'ব আৰু তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে বহুত টেষ্টি হয় আৰু মইতো খাই ভালেই পাওঁ আৰু সঁচাকৈ বহুত ভাল লাগে সেইটো চিকেন খাই তাই মানে খায়ে থাকে তাইক বনাইতো খুৱায়ে থাকে আজি সেইকাৰণে আমাৰ বনাই খুৱাইছে হয় সেইটো কথা মই খায়ে থাকোঁ আৰু সঁচাকৈ তেখেতৰ হাতখন বহুত ভালকৈ বনাই খুৱাই বাৰু মোক আৰু আপোনালোকেও বনাই খাই চাবচোন কেনেকুৱা লাগে কিমান তাই লাকি মানে আৰু কি জানেনে সখীয়ে মানে অকল চিকেন বুলি নহয় চব বস্তুৱে বনাব জানে আৰু ইমান ধুনীয়া বনায় সঁচাই তেওঁৰ হাতখন বিৰাট ভাল আৰু মই আপোনালোক দেখুৱাই থাকিম কেতিয়াবা সদায়তো নোৱাৰোঁ ন কেতিয়াবা দেখুৱাম আৰু কেনেকুৱা ৰেচিপিবিলাক বনায় তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু যদিহে ভিডিঅ'টো কিমান কম আৰু সদায় কৈয়ে থাকোঁ যদিহে ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই